This video is made for entertainment purpose only. It doesn't mean to hurt any. And don't take it seriously. ইয়া ৰাকেশ বিএ পাছ ল'ৰা জীৱনৰ উদ্দেশ্য এটাই এটা চৰকাৰী চাকৰি কৰা এয়া আমাৰ এন্টনি দা উৰফে লেভেল 2020 চন গ'ল 21 চন গ'ল মাথো লেভেলটোহে নগ'ল অ লেভেল ৰবা তুমি ৰাকেশ নহয় জানো নগেন্দ্ৰ ল'ৰাটো হয় হয় কিন্তু আপুনি কোন মই এন্টনি পিতেক এন্টনি আৰে তোমাৰ মই সব কথা জানো তুমি মেট্ৰিকত 45.9 পোৱা নাছিলা আৰু হাই সেকেন্ডাৰীত 59.9 পোৱা নাছিলা হয় দাদা বিএ 60.65 হয় দাদা আপুনি কেনেকৈ জানে তুমি জব মেলা যোৱা নাছিলা জানো গৈছিলো দাদা চাকৰি পালা জানো কি ক'ব দাদা মইনো কাৰিকৰ কৰিম গৈ নে এতিয়া বিএ পাছ কৰাৰ লগতে হয় ৰাতি নাইট চকীদাৰ কৰ মই সন্ধিয়াতে শুওঁ আৰে জব বাদ দিয়া না বিজনেছ কৰা ছাগলী কাটা ব্ৰইলাৰ কাটা নোৱাৰে মোৰ তাত আহি যোৱা মোৰ 55খন ব্ৰইলাৰ ফাৰ্ম আছে তেনেকে ধনী হ'ম জানো মই চিন্তাই নকৰা মই বনাই দিম তুমি খালি মোক ফোন কৰিবা ঠিক আছে দাদা মই ভাবি চাম বাৰু তুমি জনাবা পিছে দাদা মোৰ পাৰ্চেণ্টেজখিনি কেনেকৈ জানিলে আপুনি তোমাৰ বায়'ডাটাত মই মিছল খাইছিলো দিয়া ভাইটি ৰবা মই আহিছো ঠিক আছে কথা পাতি চানাখিনিও শেষ হ'ল এইখনো দেখোন কাৰোবাৰ বায়'ডাটা নাম এন্টনি দাস মোবাইল নাই ইমেইল নাই ফাদাৰ্স নেম এন্টনি দাস জেন্ডাৰ মাল মেল ডেট অফ বাৰ্থ 32 জানুৱাৰী কোনখন কেলেণ্ডাৰত আছে হে মেৰিটেল ষ্টেটাছ ছোৱালী বিচাৰি আছে কোৱালিফিকেশ্যন 3rd ডিভিজন 3টা লেটাৰ এন্টনি দা 3rd ডিভিজন 3টা লেটাৰ মোৰ বাৰটা লিগ হ'ল